নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি অনন্য সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম সত্য। মই নাগৰিক যুগ সন্ধিৰ, নতুন যুগক আদৰি দিম পুৰণিক বিদায়। সৃষ্টি কৰিম ন সুতিৰ ন প্ৰপাত, অতীতে কঢ়িয়াই ফুৰা, য'ত বোৱাই নিম মানৱতাৰ পলস। নতুন যুগত নতুন আশাই গছ চৰাই আকাশ নদীক অলংকাৰ পিন্ধাব, য'ত চৰায়ে গান গাব হেৰুৱা অতীত মধু মন্থন কৰি। বিৰিখে আকাশৰ নীলা সাৱটি স্ফটিক যেন নৈত নিজক নিৰীক্ষি, মলয়াত হালি জালি নাচি মন ভৰাই চাব। শান্তি সম্প্ৰীতিৰ দোলত বান্ধ খোৱা এজাক হৰিণ আৰু ঢেকীয়াপতীয়াৰ সামূহিক নৃত্য, য'ত প্ৰকাশ হ'ব প্ৰেম, কেৱল প্ৰেম, আৰু প্ৰেমেইহে প্ৰকৃত সত্য। ধন্যবাদ।